हेलो गाइस की खबर আজি মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো মাঘ বিহু পাইছেহি মাঘ বিহু আমাৰ ঘৰত কি বনাইছে কি নাই বনোৱা কেনেকৈ বনাইছে এইবোৰ ভিডিঅ' এটা বনাও বুলি মই আজি ভিডিঅ'টো আৰম্ভ কৰিছো কেনেকৈ বনাই কি কয় আপোনালোকক দেখুৱাই আছো ভিডিঅ'টো চাই থাকিব স্কিপ নকৰিব প্ৰথম আমাৰ ভজা চাউলৰ কাৰণে ভজা ধান ভাজি আছে তাৰ পিছতে দেখাইছো এই ধান ভজা দেখাইছো আপোনালোকে চাওক তাৰ পিছত কি হয় এইখিনি দেখাই থাকিম এইজনী মা ভাজি আছে ন সুমাদা দিদিয়া হেল্ল' গজা মই সুমাদা দিছো দেই গজা সুমাদা দি দিয়া আগত এয়া আমাৰ আইতাই ভাজি আছে আইতা মা সকলোৱে ভাজিছে আৰু মাও ভাজিছে আইতাও ভাজিছে মানুহগৰাকীও ভাজিছে এয়া পুৰা ভাজি আছে চাই থাকক এই আমাৰ টিকলেটো দেখিছে নাই অৰুণ হাতখন পাই দিয়া আকৌ চুমানা দি দিয়া ধুনীয়াকে মজা এয়া দেখিছে আমাৰ এক্সেল 100ত আমাৰ দেউতা ভাগৰ গাড়ীখন বেপাৰলৈ নিয়া বেপাৰ কৰা দেউতাই এক্সেল 100ত এয়া মই ধানটো উঠাই ল'লোঁ যিখিনি ধান ভাজিছিলে সেইখিনি ধান আজি কুটাই আনিমগৈ ভজা চাউলৰ কাৰণে উঠাই ল'লোঁ চাই থাকক ভিডিঅ'টো মই এতিয়া যাবলৈ ওলাইছোঁ কাটালোঁ এয়া এই ধান কুটাই আনোগৈ এয়া চাওক কি ধুনীয়া সেউজীয়া পৰিৱেশ আপোনালোকে চাওক দেখিছে এয়া চাৰিওফালে সেউজীয়া গছ গছনিয়ে ভৰা গাঁৱৰ পৰিৱেশটো কিমান ধুনীয়া আপোনালোকে চাওক দেখিছে নহয় বহুত ভাল লাগে গাঁৱত থাকি আপোনালোকৰ কেনেকুৱা লাগে আপোনালোকে ক'বচোন বাৰু এই চাই থাকক ভিডিঅ'টো মই দেখুৱাই আছোঁ মিল পাই গ'লহি মিলত মালিক নাই মই নিজে চাবিটো আনি খুলি পেলাই আনি ইয়াতে থৈ যাওঁ পিছত আহি আকৌ লৈ যাম বৰা চাউল তিয়াই পেলাই ধুনীয়াকৈ টুকি থৈছে কাচি পিঠা খুন্দিবৰ কাৰণে এতিয়া খুন্দিবলৈ নিব তিল ভাজি আছে কাচি পিঠা পুৰিবৰ তিল ভাজি হৈ গ'ল বৰ্তমান যিহেতু আমাৰ ঘৰত ঢেঁকী নাই সেইকাৰণে পিঠা দেখিছে তাৰপিছতে ইয়াত তিল গুড় ভাজি ল'লে তাৰপিছতে ভাজি লোৱাৰ পিছতে ইয়াত জুইত টেৱা চেৱা পাতি ইয়াত পিঠা দুখন পুৰিছে আৰু তিনিখন পুৰিছে 3 নম্বৰখন হৈছে আৰু এই চাই থাকক 3 নম্বৰখন হৈছে কেনেকৈ দিয়ে কিছুমানে হাতেও মেলে তাৰপিছতে তিলে গুড়ে দি আৰু ধুনীয়াকৈ দিলে এনেকৈ এনেকৈ তাৰপিছতে আৰু দৰিয়াই দিয়ে হৈ যায় কাচি পিঠা পুৰা হৈ গ'ল বৰ্তমান তাৰপিছতে এতিয়া নাৰিকলৰ লাড়ু বনাবলৈ ইয়াত নাৰিকল ৰুকি আছে ৰুকনিয়ে ৰুকি আছে চাই থাকক আকৌ মই নাৰিকলৰ লাড়ু বনোৱা দেখুৱাই আছোঁ আমাৰ নাৰিকল কম সেইকাৰণে লাড়ুটো কমিব সেইকাৰণে আমি অলপ চুজি দিম চুজি নাৰিকলৰ লাড়ুৰ লগত চুজি মিলাই দিব পাৰি চুজিটো সেইকাৰণে অলপ ভাজি লোৱা হৈছে চুজিটো এয়া ভাজিছে তাৰপিছতে মানে কি অকল নাৰিকল হ'লে ভাল হয় বেছি খাবলৈও ভাল অলপ সোৱাদো হয় মানে কি নাৰিকল আমাৰ কম কাৰণে অলপ বেছি কৰিবলৈ নাৰিকলটোৰ লগত চুজি দি দিয়া হৈছে চুজিটো ভাজি লৈছে ভাজি লৈ নাৰিকলৰ লগত ধুনীয়াকৈ মিলাই ভাজিব তাৰপিছতে নাৰিকলৰ লাড়ু বনাব এয়া ভাজি আছে চাওক এয়া ভাজি হৈ গ'ল চুজিখিনি তাৰপিছত এয়া চেনি সৈতে নাৰিকল মিলাই থোৱা আছে তাৰপিছতে সেই নাৰিকল চেনিয়ে মিলাই থোৱা যিখিনি আছিলে সেইখিনি এতিয়া ভাজিব লাহেকৈ লৈছে
চ'ত লৈছে, লৈ পেলাই আমি ভাজিব চাই থাকোঁচোন। চেনিয়ে নাৰিকলে ভাজি থাকোঁতে যিখিনি ভজা চুজি আছিলে, সেই ভাজি থোৱা চুজিখিনি অলপ অলপকৈ দি এনেকৈ লৰাই থাকিব। তাৰপিছতে লৰাই একদম অলপ মানে সময়ত খোৱাৰ পিছতে নমাই তেতিয়া তাৰপিছতে লাড়ু বনাব। এনেকৈ দি থাকিব কম কমকৈ, যেতিয়া হৈ যাব তেতিয়া নমাব। তাৰপিছতে মুঠিয়াই লাড়ু বনাব মানে আৰু চাই থাকোঁ। যিখিনি আমাৰ নাৰিকল চুজি চেনি ভাজি লোৱা হৈছিলে সেইখিনি ভাজি হৈ গ'ল। এয়া কাঢ়িছে, কৰাৰ পিছতে এটা এটাকৈ হাতেৰে মুঠিয়াই লাডু বনাব। এয়া কাঢ়ি আছে, কাঢ়ি লোৱাৰ পিছতে ধুনীয়াকৈ এটা এটাকৈ লাডু বনাব। দেখুৱাই আছোঁ। দেখিলে নাই, এয়া আলু খাই শেষেই কৰি পেলালে। ৰাতিপুৱা মোৰ দেৰি হ'ল, পূৰা দি আছে। মোলৈ এই বাকলিখিনি আছেগৈ, এই দুটামান আছেগৈ আৰু। এয়া আমাৰ বৰা চাউল চুঙাত দিয়া 2-3টা আছে। এতিয়া অলপ দেৰি পিছতে উলিয়াই খাম। মাঘ বিহু বুলি আমাৰ ঘৰত যিখিনি পিঠা আৰু লাড়ু লস্কৰা এইবোৰ বনাইছিলে, ইয়াত এইখিনি বনোৱাবোৰ সকলো অলপ অলপ দেখালোঁ। সকলোখিনি দেখুওৱা সম্ভৱ নহয়, আৰু কিবা ধূপ পিঠা কিবা পিঠা এইবোৰ ধেৰ বনাবলৈ থাকিলে, যিখিনি পাৰিলোঁ সেইখিনিহে বনালোঁ। যেনিবা ইমানখিনি আমাৰ শক্তি নাই বনাবলৈ, যিখিনি পাৰিলোঁ সেইখিনি দেখালোঁ। আৰু লাষ্টত আমাৰ পৰিয়ালৰ তৰফৰ পৰা সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা যাচিলোঁ। সকলো ভালে কুশলে থাকক। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো চাব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব। থেংক ইউ, বাই বাই।